Guru Hari Ram Ram Jai Guru Shankar Sarvaguna Jagiri nahi ke upam tumhari sarane rini atar patukar Krishna Kathaitu Amrita Tukari Sada Unukuta Tuka Porikhitara Ambada Jara Bura Solewati Akakor Pothe Mohagora Pithibidi Nilaya Korothe Jambudip Poti Porikhita Mohabira Toruna Kalote Kene Tejila Korira Vita Jeno Khate Pithibira Raja Jata Krishna Bhakata Tente Mahabhagata Hari Smari Dimate Kurila Konu Tyaga Kohi Utahane Janma Kuta Mahabhaga Vishnu Vaishnavara Kiniti Teku Nahi Veda Duyu Kotha Kore Pata Kore Konna Seda Eteke Kunibu Ami Krishna Rasoritra Yehi He Tori Deyade Dudhura Kolita কি কারণে শুনিব লাগে মানে আমি কৰিবৰ কাৰণে ভাগৱত শুনিব লাগে বা ভগৱানৰ নাম শুনিব অন্য কাৰণে ভগৱানৰ নাম কৰি লাগিলে মানুহ কৰিব পৰিস্থিতি মহাপক্ষ পাব লাগে Vairame Devaru Durlabha Kupa Muni Mahabhaga Kimote Pailanta Porikhite Tankalaga Bhutun Sarashastra Jitu Vedanta Rutatta Atodine Koila Kitu Mahabhagata Ihetu Raja Koakhi Donkhile Koikhoke Pailagoti Bhagavata Sravana Matrake
বৈষ্ণৱৰ বৃত্তান্ত শুনিবা ইচ্ছাও আছে কহিও কপুতৱান কথা শুনো পাছে হেন শুনি সুতে বিনা অন্ত বলক আমি অকুলিন খেন আছিল মনত তোমাহাৰ প্ৰশ্ন ভইলো আজি সি পবিত্ৰ শুনা যেন জানো কহু কৃষ্ণৰ চৰিত্ৰ অৱশেষে কথা কোনে কহিবে স্বৰূপ যেন পক্ষী উৰয় পখাৰ অনুৰূপে কেহি মতে যত মান লৱে মোৰ মতি বনাই দু কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি এইটো লিখকে দিছেতো এইটো লিখকে কৈছে যে মোৰ যিমানটো বেমাৰ আছে ডাঙৰ সিমানলৈকেহে উলিয়াব পাৰিম তাতো ওপৰত উলিয়াব নোৱাৰোঁ গতিকে লিখকে মোৰ যিমানটো মোৰ ভক্তি আছে এই ভক্তিভাৱে মই ভাগ তাতকৈ নহয় লিখকে কৈছে হে ৰামে গায় মোক কথা কথনে মলিন শুৱে বাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা কব কানি কৃষ্ণ চৰিত্ৰ তমুৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে কৈৰাম বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত জনমতে পৃথিৱীত হৈল মত বেকত যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজনে প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে ৰামে দিনেক পূৰ্বত পৰা কৰ পুতৰিকি বুদুৰিকা সমত আচন্ত ব্যাস বহি উগুল থুগুল মন নাহি সুখ শান্তি নপাওঁ অন্ত উপায়ে মনে গুণী গান্ধী ব্ৰহ্ম জ্ঞান চিন্তন্ত মনত নাহি সুখ নজানন্ত কৃষক মনত মিলৈ দুখ অধোমুখে আছে বহি শুয়ানি কবদ সেই বেলা তৈতে আকি মিলিল নাৰদ এতিয়া এটা কথা সঁচা আপোনালোকৰ বা আমাৰো সকলোৰে হওক যেতিয়া মনটো মানুহৰ খেলি মেলি হৈ যায় বা বিভিন্ন চিন্তাৰে মানে চিন্তা পাৰাপাৰ নহয় বোলে ইফালে গ'লে শুদ্ধ ইফালে গ'লে যাওঁ তেনেকুৱাতে যদি ভগৱন্তৰ নাম ব্যক্তিকে স্মৰণ কৰিব পৰা হয় তেতিয়া মানুহৰ প্ৰতিজন মানুহৰে মনটো স্থিৰ হৈ যাব মানে নিৰ্দিষ্ট গতিলৈ গতি কৰিবলৈ এই সুবিধাকণ পায় সেইকাৰণে নাৰদকে ভগৱানে পঠিয়াইছে ব্যাসৰ অসুবিধা আছে যোৱা নাৰদক গতিকে পঠিয়াইছে নহ'লে সেইখন কাৰণ ব্যাসে ভক্তি কৰে নহয় মই হাতে দিব বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্তুতি অবিশ্ৰাম প্ৰেমে যোগৈ চিত্ত আতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱণ সেৱা চৈ নয়নৰ নীৰ তুলন্ত যন্ত্ৰন্ত মহাশৰীৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি সচকিত আঠে বেঠে উঠিলা ধৰিয়া কীৰ্তন
পাদ্য অগ্ৰে গন্ধে ধূপে পূজিলা সাদৰে প্ৰণিপাতে পুছিলা কুশল আগমন নাৰদে পুছিলা পাছে ব্যাসত বচন হাঁহিয়া বুলন্তৰি পঢ়িও বিতান্ত কিবা হেতু নাহিকে তোমাৰ চিত্ত শান্ত মহা উচকি চকিয়া থিৰ দুহি চিত্ত মহন্তৰু মোহিতো কিনো বিপৰীত কৰিলাহা বেদৰৱ নেকষা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ কৰিলাহা ভাৰত পুৰাণ বস্ত্ৰদহ জগতত ব্যাপিলে তোমাৰ মহাজহ ব্ৰহ্মকো সাক্ষাৎ তুমি কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত কহিও কৰিছি মুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাস বুলিলা বচন হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰো নিতে ঈশ্বৰ অৰ্পণা কৰ্মযত মহা জ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত অন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ তেওঁ যিমান কাম কৰে ঈশ্বৰক অৰ্পণ নকৰেগৈ একো কৰ্মই নকৰে কিন্তু তথাপি সেই মানুহজনৰ মনটো খেলি মেলি গতিকে আমি তাৰ তুলনাত কি হ'ব পাৰোঁ যিজন মহাপণ্ডিত তেওঁ কৈছে মই যিটো কাম কৰোঁ ঈশ্বৰক অৰ্পণা নকৰাকৈ আজিলৈকে এইটো কৰ্মই কৰা নাই কিন্তু তথাপি মোৰ মনটো খেলি মেলি অৰ্পণা মানে বুজিলে তাৰপিছতো সেইটো বুজা নাই আপোনাকো যিকোনো কৰ্ম কৰিবলৈ ভগৱানৰ নাম লৈ কৃষ্ণ আপোনাৰ কৰ্ম কৰিবলৈ সাধ্য সেইটো কল্পনা বুলি কয় আজি বিহুৰে কৰিছিলে বিহুৰে কিবা এটা খাব সেনেকৈ কৃষ্ণক খোৱাই লৈ খায় কিবা এটা কিনিব হ'লে কৃষ্ণ কৰোঁ আপোনাৰ স্কুলত পিন্ধিব সেই বিহুৰে কৰিছিলে গতিকে সেই শাস্তি দিয়া যে পাব এইটো কিন্তু আমি আকৌ মই কৰিছোঁ বুলিও গৈ পেলাই আকৌ মই খাম বুলি ক'ব নহ'ব কল্পনা নকৰা যিটো কাম কৰা সেইটো কাম কৰিব হেৰা মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত অন্ত সমাধিত ব্ৰহ্মা আপুনি সাক্ষাৎ তথাপি নুপুছে মোৰ মনে অসন্তোষ নপাওঁ বিমৰি কিবা কৰি দুখ আপুনি অগাধ বুদ্ধি অংশয় অৱতাৰ কুসুমো তোমাত কৰো কাৰণ ইহাৰ নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি হে কৰিলা সবে জগতকে নাশ নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ময়াৰ ইহাৰ সমান আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমি বেদৰ সত্য মৰ্ম আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম
নিহিত কৰ্মকো কৰিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল বুলি স্বভাৱে লম্পট বিষয় সিয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰঙে তাতে শংখ যে এই পাঠখিনি পঢ়িবৰ কাৰণে তেখেতে 8খন পুৰাণ লিখি এইখিনি উলিয়াই দিয়ে তাৰ পাছত অভিভৱ তাৰ পৰিষ্কাৰ কৰিবৰ কাৰণে এইখন উলিয়াই ভাগৱত গতিকে সেই 8খন পুৰাণৰ ভিতৰত আমি কি কৰোঁ আৰু সেইখন নহ'লে চাৰিটা যুগ নহয় জানো ঐ ৰামে ঐ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্যক্ষয় ভৈলে দুনাই নৰকত যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আৰু তাৰ বাক্য কণ মানে একোজন বুলৈ উপালম্ভ কৰি বচন খণ্ডিত ব্যাপকো অধিক ভৈল এহেন্তে পণ্ডিত প্ৰকৃতি কহিলা তুমি আনকে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ভিজিলা তোমা তৰিকি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায় মহাভাগৱত শাস্ত্ৰ মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ দূৰ হৌক তোমাৰ মনৰ মহাক্লেশ যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ অৰ্চন বন্দন ধ্যান সমস্তকে কৰি যশ কীৰ্তন তাৱাতি পুষ্ট কুন্ত হৰি অকতে তত গাৱৈ গুণ নাম ছয় তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময় হেন জানি ব্যাসৰি কি তুমি সৰ্বজান নিৰ্মিয়োগ শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান যিটো বাক্য নাই নাম কৃষ্ণৰ চৰিত্ৰ উচ্ছিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ কাকতুল্য কামী পুৰুষৰ তাত ৰতি ভকতৰ নাহি তাত অভিলাষমতি যিটো বাক্য আছয় গুণ নাম মাধৱৰ যিটো বাক্য সৰু পাপ জনসমূহৰ ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ পঢ়িলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ আবে অনাদৰি জ্ঞান কৰ্মকো নিশেষ কেৱলে দিহুক ভকতিৰ উপদেশ ভকতি হি কৰে সংসাৰৰ বন্ধনাশ ভকতিৰ প্ৰভাৱ শুনি ঋষি ব্যাস স্বধৰ্ম কতে জীভোজৈ কৃষ্ণ সম্প্ৰতি তাত প্ৰেম পূৰ্ণ দেৱে নভৈল ভকতি ভৈল ভস্ত যদি বাৱল পতে গৈ
যদি জন্ম ভৈল কাৰ জ্ঞানতো কৰ্মীটো কৰি তথাপি অধিক দেৱৰো বন্ধনী কিটো ভকতি ৰসিক হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জল ভকতিৰ অৰ্থে মাত্ৰ কৰো পৰ্যটন কালে কৰ্মে মিলাই বেগ বিষয়ৰ সুখ উপদেশী লোক হৌক কৃষ্ণক কথা শুনিও আমাৰ আছিলো আমি দ্বিজ দাসীৰ কুমাৰ কৃষ্ণৰ ভকতি চাৰি পৰম সন্যাসী বঞ্চিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে ৰাখি ও পাঞ্চবৰী ঘৰৈ আমি কবুধ সৱাল পাঞ্চিলে ধৰু নিতে তাকম্বাৰৱাল শুনো কৃষ্ণ কথা নিতে কৰণ কীৰ্তন তাকম্বাৰ কৰো আৰু উচিষ্ট ভোজন এই গুচাইলা মনৰ মল অন্তৰ সংগতি কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি ৰাতি দিনে গাইলোকে খবৰ গুণ দখ মনত মেউ গয়াকি কৃষ্ণ কথাৰ নয়নৰ দৰে নীৰ মানচিত অকতৰ সংহত পবিত্ৰ হৈল চিত্ত বাৰিষা বনচিয়া চাৰি কৰিলা গমন হেন দেখি মোৰ উত্ৰাৱল কৰে মন পাছে পাছে যাওঁ কৰি কাতৰ শেষ গুৰু হব কিছু দিও মোক উপদেশ হেন বাপা টকি সংসাৰ তৰুৱাসী শুনিয়া সদয় ভৈলা চাৰিও সন্যাসী উলটি ধৰিয়া মোক কৰিয়া আশ্বাস পৰমৰ শস্য কথা কৰিলা প্ৰকাশ ও কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান যেন অন্ধ লাক দিলা দিক চকু দান বান্ধৱ কৃষ্ণক মই ভৈলো পৰিচয় আন দেৱ ধৰ্মক দেখিলো মায়াময় আছিল অন্ত বিদ্যা মাতৃ পাতি পলি প্ৰতি পালি মোক দংখিলে সৰ্পে তেওঁ গৈলা পৰলোক হেন দেখি আমাৰ উদাস ভৈল মন উত্তৰ দিশক লাগি কৰিলো গমন এৰাইলো নগৰ গ্ৰাম্য নদী নদ দেশ দূৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ বন মধ্যে দেখিলো বিচিত্ৰ সৰোবৰ স্নান পান কৰি ভৈলো পুষ্পকলে আসনে বহিলো শিশু অস্বস্থৰ তলে কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে উপজিল প্ৰেম আতি দ্ৰৱ ভৈল চিত্ত জৰে নয়নৰ নীৰ তনুৰু মানচিত দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক কৰন্ত প্ৰকাশ কুটি চন্দ্ৰটো অধিক
আনন্দ সিন্ধু তমন মজিলয় আমাৰ গুচিল মনৰ মূৰ মোহয় সংকাৰ কৌতুকখনে প্ৰভু পাছে ভৈলাৱন্ত ধ্যান কৃষ্ণকণে দেখি দুনাই দুনাই ধৰো ধ্যান তথাপি নাপাওঁ লাগ মাধৱ বন্ধুক কান্দিলো অনেক শোক কেলে ফুটে বোকা এখনে আছিলা হৃদয়ত দেখা দিয়া ককবৈল বন্ধু বুলি ঢাকুৰিলো গিয়া অনন্তৰে আকাশত শুনিলো বচন এৰিও মুখ লাগি বালক কন্দন নতু গুছে সৈমকে মনৰ মল যত নাপাইবা মুখ দেখা আউৰই জন্মত তেজিয়া নিন্দিত দাসী পুত্ৰ কলে বৰ পাইবি মূৰ পাৰি পদি তনু শ্ৰেষ্ঠ তৰ হৈবেক নাৰদ নাম দিব্যৰূপ ধৰ পুৰিবি পবিত্ৰ কৰি ৰূপ নিৰন্তৰ মূৰ নাম গুণ মাত্ৰ পঢ়িও কীৰ্তন পাইবি আউৰ জনমত সদা দৰিকন হেন শুনি ভৈল মূৰ মন উপশম লাজ এৰি ফুৰু গাই কৃষ্ণ গুণ নাম কৃষ্ণৰ চৰিত্ৰময় সুমৰু মনত অনন্তৰে কালে আখি ভৈলা উপগত কৰিল শৰীৰ কৰ্ম চিন্দিলে সকলে পাইলো পাৰি পদি তনু ভকতিৰ বলে সেই সময়ত আখি মিলিল প্ৰলয় প্ৰৱেশিলো গয়াময়ী ব্ৰহ্মাৰ হৃদয় তাহানে মানস পুত্ৰ পূজা ভৈলো জাত দেখা ভকতিৰ কিনো মহিমা সাক্ষাৎ ভকতিৰ প্ৰভাৱক অন্তেৱ অদ্ভুত ভৈলো অৱতাৰ মই পূজা দাসী পুত মহাহৰি প্ৰসাদে তৰিলো ঘোৰ মায়া হেন জানি ব্যাস জগতকে কৰা দায়া কৃষ্ণ গুণ নাম ধৰ্ম কৰিও বিকট শ্ৰৱণ কীৰ্তন কৰি তৰুপ জগত এই বুলি ভৈলা মুনি স্বৰ্গত প্ৰৱেশ চিত্ত ভৈলা পায়া উপদেশ কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান বাম পাশে মায়া দক্ষিণত ভক্তিমাৱা দেখি ব্যাসৰি ৰোমাঞ্চিত ভৈল মায়ায়ে বান্ধত ভক্তি মাতি মেলাৱন্ত দুহান মধ্যত ভাৱে আছা ভগৱন্ত এইটোৱে সঁচা আৰু আমাৰো প্ৰত্যেকৰ হৃদয়ত সেই ভক্তি আৰু মায়া দুয়োটাই সোমাই আছে আমি কেতিয়াবা মানুহক দয়াও কৰিব পাৰোঁ কেতিয়াবা ঘৃণো কৰিব পাৰোঁ কেতিয়াবা বেয়াও নহয় কেতিয়াবা ভালো বন্ধৰ মুখ্যৰ হেতু দেখি ব্যাসৰি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰি পৰম ৰহস্য মহাভকতিৰ পন্থ ৰূপক পঢ়াইলা ইটো ভাগৱত গ্ৰন্থ প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ কথা গৈলা ব্যাস নাৰদ সংবাদ ইটো কথা শুনা সভাসদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ মহত এক শৰণ যিজনে পৰম পদ সুখ নিস্তৰে মায়াক বৈকুণ্ঠৰ শাস্ত্ৰ মানি
প্ৰচাৰিলা পোকে জানিয়ে কচিতে নিতে শুনা কৃষ্ণ কথা ইহেন মনুষ্য জন্ম নকৰিও বৃথা বিজুলি চমক যেন জীৱন অথিৰ কৈতকে শিক্ষণে কৰে ইখেন শৰীৰ প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত কৃষ্ণ গুণ নাম ইহে পৰলোকে বিত জানি হৰি ভকতিত তেজিও আলাপ আৰু কি মনুষ্য শৈবা এৰাই তোৱাক সতৰে গলত বন্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কহে জানি হৰি ভকতিত তেজিও আলাপ আৰু কি মনুষ্য শৈবা এৰাই তোৱাক সতৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কহে জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু হৰি অপৰাধ পৰীক্ষিতৰ জন্ম কৃষ্ণ মোৰ জন্মে জন্মান্তৰ চিৰস্থায়ী বাবাইসকল আজি পবিত্ৰ স্থানত মহাভাষাত হস্ত কীৰ্তন কৰি আপোনাক শ্ৰৱণ কৰালোঁ সুৰ সংসাৰ বাইক বচনৰ ভিতৰত আধাৰিত অজনিত জৰিয়তে মহাপুৰুষৰ পৰা নিজে পুনশ্ৰী সহস্ৰ সহস্ৰয়াতি অপৰাধ দিনে ৰাতি কৰোঁ মই মহামূঢ়জন আমি প্ৰভু তজুদাসে মানি সেমিউক শ্ৰীমধুসূদন ৰাম সেমিউক শ্ৰীমধুসূদন কৃষ্ণ মধুৰী গুলাম তুমি ভকতৰ নিজ গতি তোমাৰ চৰণে শৰণ কৰিলো
সমস্ত একান্ত হৈ এই মহাভাৰত সেৱন কৰিছোঁ।